নমস্কাৰ মই স্পষ্টভাৱে আজি আপোনালোকৰ আগত ৰাইজক জনাব বিচাৰিছো যে পৃথ্বীৰাজ নাৰায়ণ দেৱ মেছে কোকৰাঝাৰ লোকসভা সমষ্টিৰ পৰা নিৰ্দলীয়ভাৱে প্ৰতিদ্বন্দ্বিতা কৰিব আৰু নিৰ্দলীয় ইণ্ডিপেণ্ডেণ্ট হিচাপেই কেৱল নহয় কিন্তু নিৰ্দলীয় হোৱা সত্ত্বেও মোৰ সমৰ্থনত বিভিন্ন জাতীয় সংগঠন আনকি স্বীকৃতিপত্ৰ ৰাজনৈতিক সংগঠনো থাকিব ৰেজিষ্টাৰ্ড পলিটিকেল পাৰ্টিৰ সাপোৰ্টেড ইণ্ডিপেণ্ডেণ্ট কেণ্ডিডেট হিচাপে মই নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ'ম আৰু মই এটা কথা আজি ৰাইজৰ জ্ঞাতাৰ্থে ক'ব বিচাৰিছো অতিকৈ দুখজনক কথা যে দৰাচলতে হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফ দলে কোকৰাঝাৰ লোকসভা সমষ্টিত ইউপিপিএল আৰু বিজেপিৰ এনডিএ এলায়েন্স কেণ্ডিডেটক ৱাক অভাৰ দি দিলে হাগ্ৰামা মহিলাৰীৰ বিপিএফে আজিৰ দিনত কোকৰাঝাৰ লোকসভা সমষ্টিত বিজেপি এনডিএ এলায়েন্স ইউপিপিএলক ৱাক অভাৰ দি দিলে এই কাৰণে ৱাক অভাৰ দিয়া বুলি মই কৈছো কাৰণ হাগ্ৰামা মহিলাৰী জানে যে খাম্পা বৰগোহাঁই এনেও ইলেকশ্যন জিকিব নোৱাৰে কাৰণ যিজন ব্যক্তিয়ে এমচিএলএ নিৰ্বাচনত ব্যক্তিয়ে কেনেকে ইমান ডাঙৰ এটা 15-16 লাখ ভোটাৰ ৰাইজ থকা সমষ্টিত তেওঁ লোকসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰি বিজয়ী হ'ব পাৰে কোনো পদ্ধতি হ'ব নোৱাৰে আৰু এটা কথা মই দুখ পাইছো যে বহুত বিপিএফ কৰ্মী দৰাচলতে এতিয়া সদাহীন হৈ পৰিছে যে বহুত দৰাচলতে যিবিলাক গ্ৰাউণ্ডৰ গ্ৰাছৰুট বিপিএফ কৰ্মী সেই গ্ৰাছৰুট বিপিএফ কৰ্মীবিলাক আজিৰ দিনত কনফিউজড যে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই এমচিএলএ হাৰা এজন কেণ্ডিডেট তাও বিৰোধীৰ সময়ত থকাত নহয় 2020 চনত ক্ষমতাত যেতিয়া বিপিএফ সৰকাৰ আছিল বিপিএফ দল আছিল 2020 চনত বিটিসিৰ পাৱাৰত তেতিয়াই খাম্পা বৰগোহাঁই ডাঙৰীয়াই ডেপুটি চিফ হোৱা সত্ত্বেও এমচিএলএ ইলেকশ্যন হাৰিছে তো তেনে ব্যক্তি এমপিত কেণ্ডিডেট দিয়া মানে স্পষ্ট এটা কথা কোকৰাঝাৰ লোকসভা সমষ্টিত হাগ্ৰামা মহিলাৰীৰ বিপিএফে ইউপিপিএল আৰু বিজেপিৰ এনডিএ এলায়েন্সক ৱাক অভাৰ দি দিছে ইয়াৰ প্ৰমাণটো মই জলপটপটভাৱে ক'ব পাৰো যে দিল্লীত গৈ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই এটি মানে সদ্যহতে বেছি দিন হোৱা নাই দিল্লীত গৈ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই বিজেপিৰ নেতাৰ চৰণ ধৰি ক'ব গ'লে ভৰিত ধোৱা পানী খাই তেওঁ দিল্লীৰ পৰা ৰিচেণ্টলি আহিছে আৰু ইয়াৰ ফটো প্ৰমাণ আপোনালোকে সঠিক সময়ত নিশ্চিতভাৱে পাব আৰু তেওঁ বিজেপিৰ নেতাৰ গৈ চৰণ ধৰিছে তাতে আমাৰ ক'বলগীয়া একো নাই যিকোনো জ্যেষ্ঠ মানুহৰ আমি চৰণ ধৰিব পাৰোঁ ৰাজনৈতিক দলৰে হওক বিৰোধীৰে হওক যিয়ে নহওক কিন্তু তেওঁ যদি বিজেপিত যাবই বিচাৰিছে অপেনলি যাওক না হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই যদি সঁচাকে বিজেপিত যাবই বিচাৰিছে বিজেপিৰ নেতাৰ দিল্লীত ভৰিত ধৰি তেওঁ মানে চুম্বন কৰি আহিছে সেইজন ব্যক্তি অপেনলি যাওক বিজেপিত ক'বলগা একো নাই কিন্তু আজি হাগ্ৰামা মহিলাৰীয়ে এনে কেণ্ডিডেটক দিলে যিজনে বিজেপিৰ মানে আজি ক'ব গ'লে ৱাক অভাৰ দিয়াৰ নিচিনা হৈছে যে কোকৰাঝাৰ লোকসভা সমষ্টিত এইবাৰ ইউপিপিএল আৰু বিজেপিক ৱাক অভাৰ দি দিছে হাগ্ৰামা মহিলাৰীয়ে যে খাম্পা বৰগোহাঁইটো এমচিএলএ ইলেকশ্যন হাৰিছিলে গতিকে এইবাৰ এনেকুৱা এটা কেণ্ডিডেট দিও জানি বুজি যি নেকি কেণ্ডিডেট হাৰিও যায় আৰু পাব্লিকৰ আগত যাতে আমাৰ বিপিএফৰ সন্মানটো থাকে যে ৱাক অভাৰ ডাইৰেক্টলি দিয়া নাই কিন্তু অৰিজিনেলি বিপিএফ দলে এইবাৰ কোকৰাঝাৰ লোকসভা সমষ্টিত ইউপিপিএল দলক জিকিবৰ কাৰণে জয়ন্ত বসুমতাৰীক জিকাবৰ কাৰণে ৱাক অভাৰ দি দিছে আৰু অতিকৈ দুখজনক কথাটো এইটোৱেই হৈছে যে প্ৰকৃত বিপিএফ যিবিলাক কৰ্মী আছিলে সেই প্ৰকৃত বিপিএফ কৰ্মীবিলাক দৰাচলতে আজিৰ দিনত কনফিউজড যে যদি হাগ্ৰামা মহিলাৰী ৱাক অভাৰ দিবই লগা আছে এনডিএ অপেনলি তেওঁ বিজেপিত যোগদান কৰি দিয়ক তাত আমাৰ ক'বলগীয়া একো নাই বিজেপিত তেওঁ যোগদান কৰক মষ্ট ৱেলকাম কিন্তু তেওঁ মানুহবিলাকক বন্ধকত থৈ আজি যিখিনি বিপিএফৰ আজি ক'ব গ'লে যিখিনি কৰ্মকৰ্তা আজি বিপিএফৰ হাজাৰ হাজাৰ যে কৰ্মকৰ্তা আছে সেই কৰ্মকৰ্তাসকলক বন্ধকত থৈ আহিছে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই স্পষ্টভাৱে কৈছোঁ মই হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই আজিৰ দিনত গ্ৰাছ ৰুটৰ বিপিএফৰ যিবিলাক কৰ্মকৰ্তা আছে বিপিএফৰ সদস্যসমূহ আছে সেই সদস্যসকলক বন্ধকত থৈ আহিছে দিল্লীত আৰু বন্ধকত থৈ কোকৰাঝাৰ লোকসভা সমষ্টিত তেওঁ ৱাক অভাৰ দিছে এনডিএ এলায়েন্স ইউপিপিএল কেণ্ডিডেট জয়ন্ত বসুমতাৰীক গতিকে যদি ইলেকশ্যন মানে কি ৰাইজে কাৰ পৰা কোনজন কেণ্ডিডেট চুজ কৰিব পাৰে যে কোনজন ভাল হয় যদি তেওঁ ৱাক অভাৰ দিয়ে দিছে কোকৰাঝাৰ লোকসভা সমষ্টিতটো ইলেকশ্যনৰ কোনো দৰকাৰেই নাই তেতিয়াহ'লে যিহেতু বিপিএফে বিজেপিক ৱাক অভাৰ দি দিছে জয়ন্ত বসুমতাৰীক ৱাক অভাৰ দি দিছে লুজ কেণ্ডিডেট খাম্পাক দি তো গতিকে ইয়াত ইলেকশ্যনৰ দৰকাৰ কি আছে সেইকাৰণে ইছ্যু বেছড কাৰণে ৰাইজৰ স্বাৰ্থত মই বাৰম্বাৰ কৈছোঁ যে 17 বছৰে বিটিসি চৰকাৰে যি 10,000 কোটি টকাকে ইয়াৰলি বাজেট পাব লাগিছিলে এজ পাৰ দ্য কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্ট বিটিসিৰ পপুলেশ্যন হিচাপে অসমৰ 10% বাজেট অসমৰ পৰা বিটিসি চৰকাৰে পাব লাগে অৰ্থাৎ মিনিমাম 10,000 crore প্ৰত্যেক বছৰে 10,000 কোটি টকাৰ পেকেজ পাব লাগে সেই লৈতো কেতিয়াও বিটিসিয়ে বিপিএফেই হওক বা ইউপিপিএলে হওক দিল্লীত গৈ মাত মাতা নাই আজি ইউপিপিএল দলৰ পৰা এজন এমপি অলৰেডি আছে ৰণগুৰা নাৰ্জাৰী ডাঙৰীয়াইটো কেতিয়াও গৈ হিটো মাত মাতা নাই
কিন্তু তাত সত্ত্বেও BPF-এ যে আজি বিজেপি দলক ৱাক অভাৰ দিছে এটিকৈ দুখজনক আৰু সেইকাৰণে পৃথ্বীৰাজ নাৰায়ণ দেৱমেছে ঠিতাং কৰিছে যে ৰাজহুৱা সমৰ্থন লৈ সংগঠনৰ সমৰ্থন লৈ আৰু কিছু ৰাজনৈতিক সংগঠনৰ পলিটিকেল পাৰ্টিৰো সাপোর্ট ওপেন সাপোর্ট লৈ মই ইন্ডিপেন্ডেন্টলি কোকৰাঝাৰ লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াম আৰু এপ্ৰিলৰ প্ৰথম সপ্তাহতে কোকৰাঝাৰ প্ৰেছ ক্লাব